তেল আৰু এইফালে কি পনীৰ ভাজি এখন ক'ত পালা আকাশী গংগা কেনেকৈ স্থাপন হৈছে স্থাপন কৰা হৈছে হয় মানে মানে দান দিছে আৰু হয় ইমান বছৰ হৈ গ'ল বহুত বছৰ হ'ল মোৰ যিটো চাইডত আছে এই চাইডত এইটো মানে এইটো বিবাহ মন্দিৰ নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ব্লগলৈ মই আপোনালোক সকলোকে স্বাগতম তথা প্ৰীতি সম্ভাষণ জনাইছোঁ আজি বৰ্তমান আমি আহি আছোঁ আকাশী গংগা জলপ্ৰপাত আপোনালোকক গোটেই ভিউটো দেখাম ইয়াতে মিক্স ভেজটোৰ বাবে আমি বজাৰটো কৰি লওঁ আৰু লেচেৰা মাৰ লওঁ লৈ লওঁ আপোনাৰ লেচেৰা মাৰ দিয়কচোন এতিয়া মাছ কিমান হ'ল আপোনাৰ অকণমান দিয়ক মিলাই দিম ভেজটো মানে এটা হেৰি হ'ব এতিয়া বৰ্তমান আহি এই পাৰখোৱা পাইছোঁ পাৰখোৱাৰ পৰা আমি এইটো চাইডে যাব লাগিব মোৰ যিটো লেফ্ট চাইডে যিটো ৰোড আছে এইটো চাইডে যাব লাগিব আপোনালোক শেষলৈকে ভিডিঅ'টো চাই থাকিব বৰ্তমান পাৰখোৱা ৰোডত পাইছোঁ এইবিলাক কি আনিছা সেইটো কোৱা তেল আৰু এইফালে কি পনীৰ ভাজি ঠিক আছে মছলা লাষ্টলৈকে ভিডিঅ'টো চাই থকা বহুত জমনি ওলাব ঠিক আছে এইটোত এতিয়া 100 টকাকৈ দিছোঁ ৱাও क्या मस्त प्लेस है এফালে যাব লাগিব এতিয়া আমি 2023 বৰ্ষৰ আদৰণি আকাশী গংগালৈ ইয়াতে পাৰ্কিং কৰিব লাগিব এই আগতে যাব লাগিব চাগে বিকৃত বৰ্তমান বৰ্তমান মানুহজন তেনেকৈ ইমান সমাগম হোৱা দেখা যোৱা নাই হ'ব আৰু যেতিয়া জানুৱাৰী মাহ সোমাই পোৱা তাৰ পৰা প্ৰথমে আকাশী গংগালৈ আহি পেলাই ইয়াত আমি পুৰি চব্জি অকণমান আহাৰ গ্ৰহণ কৰি লওঁ যিহেতু ভোক লাগি গৈছে মানে আমাৰ কামত লাগিছে দেখিছে নাই এখন ক'ত পালা এইখন হৈছে আকাশী গংগা শিৱ থান মন্দিৰলৈ টু টেম্পল আমি এতিয়া এইফালে সোমাই যাম ইয়াতে জোতা চেণ্ডেল প্ৰৱেশ নিষেধ আছে জোতা চেণ্ডেলযোৰ খুলকাই লওঁ এতিয়া আমি এইফালে প্ৰৱেশ কৰিম এই গেটৰ পৰা সোমোৱাৰ পাছতেই মোৰ ৰাইট চাইডে এটা মন্দিৰ আছে এই মন্দিৰ কি হয় মই শেষত আপোনালোকক জনাই আছোঁ আকাশী গংগা জলপ্ৰপাতৰ ফ্ৰণ্টত আমি বৰ্তমান এইফালেদি প্ৰৱেশ কৰিব লাগিব আৰু মোৰ যিটো চাইডত আছে এই চাইডত আৰু ইয়াতে যিটো আছে বিবাহ মন্দিৰ হয় বিবাহবিলাক আয়োজন কৰা হয় চ' তেনেকৈ এটা তাৰ মোৰ চাইডত এটা শিৱৰ মূৰ্তি আছে প্ৰৱেশ মূল দুৱাৰ দি আহি আছোঁ আৰু আহি চাওক ইয়াৰ শিৱৰ থান হয় এইখন ইয়াৰ শিৱৰ মূৰ্তি হিচাপে তেওঁক ৰখোৱা হৈছে বেক কেমেৰা কৰি দেখুৱাই আছোঁ আপোনালোকক সকলো এই কাহিনীৰ আপোনালোকক অৱগত কৰিম এই আকাশী গংগা কেনেকৈ স্থাপন হৈছে আৰু সকলোখিনি আপোনালোকে বুজি পাব যে এই থানখনৰ কিয় মহত্ব আৰু এইটো চাইডে দেখিছে এইটো চাইডে যিখিনি মূৰ্তি আছে সেইখিনি মই আপোনালোকক দেখাম আৰু এইফালে মালাবিলাক আছে সজাই থোৱা আছে গেটখনতে এইখনেই হৈছে আকাশী গংগাৰ বিবাহ মূল মন্দিৰ আৰু ইয়াতে থান চৌহদৰ ভিতৰত পাণ তামোল গুটখা খাই পিক পেলাই লেতেৰা কৰা নিষেধ এইটো বহুত ভাল গাইডলাইন দি থোৱা আছে ইয়াত এই গাইডলাইনবিলাক মানুহে মানি চলাটো উচিত আৰু এই সম্পূৰ্ণ মন্দিৰটোৰ ভিতৰত আপোনালোকক দেখাব লৈ আহিছোঁ ইয়াতে বিবাহৰ দিন ধাৰ্য কৰা হয় এই মন্দিৰটোতে আপোনালোকে দেখাই আছোঁ চাওক এইটো এটা শিৱলিংগৰ মাজত আছে এইটো মোৰ চাইডত পুৰোহিত নাই মই ভাবিছিলোঁ এজন মানে ইয়াতে অলপ কথা জানিম বুলি চ' পুৰোহিতজন নাই
আমি সেইফালৰ পৰা সোমাই আহি আছোঁ আৰু এইটো হ'ল আপোনাৰ এইটো পাহাৰটো আৰু সেইটো ছাইডত গোটেই একদম ৱাটাৰফলটো মানে ইমান ধুনীয়া লাগি আছে চাওক কৃষ্ণ কৃষ্ণ এইখিনি ঘৰটোতে দুজনা মূৰ্তি স্থাপন কৰা আছে ইয়াতে এইফালে শিৱ আৰু এইফালে আছে ভক্তৰ হনুমান বৰ্তমান ইয়াতে থকা মানুহজনীমান লগ পাইছোঁ আৰু তেওঁ আমাক গোটেইখিনি এই মূৰ্তিখিনিৰ বিষয়ে ক'ব এই যে মেলা আহে হয় মেলা আহে মেলাৰ সময়ত এই মূৰ্তিখিনি বনাই হয় ইয়াত যজ্ঞ হয় হয় ইয়াত যজ্ঞ হয় 5 দিনৰ যজ্ঞ হয় হয় আচলতে এইটো আছে এইটো স্থাপন কৰা হৈছে এইটো মানে মানুহে দান দিছে আৰু ইমান বছৰ হৈ গ'ল বহুত বছৰ হ'ল আৰু এই মূৰ্তিটো যে দেখিছোঁ যে আমাৰ এইটো হ'ল মেইন মন্দিৰ মেইন মন্দিৰ সেইজনে ন সেইজনে হ'ল মেইন মন্দিৰ হয় হয় আৰু এইফালে এইটো বিষ্ণু মন্দিৰ হয় এইটো মোৰ যিটো ছাইডত পাছফালে দেখি আছে আচলতে এইফালে যাব পাৰিবি নে পাৰিম ন এইফালে যাব পাৰিম ন তেওঁৰ শিলাৰ মূৰ্তি হিচাপে বনোৱা হৈ আছে আৰু এইফালে যিটো মন্দিৰ দেখা আছে এইটো বিষ্ণু মন্দিৰ হয় এইটো বিষ্ণু মন্দিৰ হয় মোৰ পাছফালে দেখিছে এইটো বিষ্ণু মন্দিৰ হয় এইটো স্থাপন কিমান দিনৰ পৰা হৈছে যুগ পাৰ হৈছে ন এই প্লেচটো উপভোগ কৰক বহুত এটা সুন্দৰ পৰিৱেশ আছে আৰু পাছফালে মন্দিৰটোৰ পাছফালে এটা ৱাটাৰফল আছে তাৰ মাজত মন্দিৰ আছে নমস্কাৰ বৰ্তমান আমি ৱাটাৰফলটোৰ ওচৰত পাইছোঁহি আকাশীগংগা জলপ্ৰপাত ইয়াতে মানে এখন চাইনবোৰ্ড লিখি থোৱা আছে বান্দৰৰ পৰা সাৱধান চ' বান্দৰ দেখিছে এই বান্দৰবিলাক দেখিছে মোবাইল স্ক্ৰীণত ইমান স্পষ্ট হ'ব নোৱাৰে মোৰ ওচৰৰ পৰা দেখাম বান্দৰবিলাক মানে বান্দৰবিলাকে হাততে মানে থপিয়াই দি আহিছে আপুনি যদি কল এটা লৈ আহে আপোনাৰ হাতৰ পৰা মানে বান্দৰে একদম এনেকুৱাকৈ লৈ যাব আপুনি গমেই নাপাব কোনে নিলে কলটো চ' তাতে এখন চাইনবোৰ্ড লিখি থোৱা আছে বান্দৰৰ পৰা সাৱধান আছে শিলে এইটো শিলৰ আৰু শিলত এইটো খুদিত কৰিছে চাওক তাৰপাছত এইফালে আকাশীগংগা এটা জলপ্ৰপাত আৰু জলপ্ৰপাতটো মেইন ভিউটো দেখাই আছোঁ ক'ৰবাৰ পানীটো আহি আছে আমি একদম সম্পদ যাম এখন চাইনবোৰ্ড দেখি আছে মোৰ আগত সেই চাইনবোৰ্ডখন আপোনাক মোবাইল স্ক্ৰীণত দেখাই আছোঁ মানে চাইনবোৰ্ডখনত কি লিখা আছে বৰ্তমান আমি এতিয়া সেই যিটো ৱাটাৰফলৰ যিটো পানীটো যিটো বৈ আছে আমি সেইখন জেগাত আছোঁ আৰু আহি থকা কেমেৰাটো আগলৈ লৈ মানে শিলৰ পৰা যিটো পানী আহিছে মানে ইমান চেঁচা যেনেকৈ পূৰা ফুল ফিল্টাৰ হৈ আহিছে আৰু আগত গৈ আছোঁ এডাল বাঁহ বান্ধি থোৱা আছে এই বাঁহৰ পৰা চাগে যাব নিদিয়ে যিহেতু তাত গ'লে মানে বিপদ হোৱাৰ সম্ভাৱনা থাকে ত' আমি মানে সেই বাঁহৰ আগত যাব নোৱাৰোঁ সেই বাঁহৰ একে ওচৰৰ পৰা আপোনালোকক দেখাম গোটেই ভিউটো এইখনে হয় আকাশীগংগা জলপ্ৰপাত মোৰ বেকগ্ৰাউণ্ডত দেখি আছে মই যিমানকেইটা ভিডিঅ' বনাইছোঁ সকলো ভিডিঅ'তে বৰ্তমান মই জলপ্ৰপাত ওচৰলৈকে আহি আছোঁ মানে প্ৰাকৃতিক জগতৰ লগত মই বহুত ভাল পাওঁ প্ৰাকৃতিক জগতখন বহুত মানে আদৰণীয় হয় মোৰ বাবে পৰা ডিচেম্বৰ লাষ্টৰ ফালৰ পৰা বা জানুৱাৰী মাহৰ প্ৰথমলৈকে ইয়াত মানুহৰ বহুত সমাগম হয় আপোনালোকেও আহি চাব এই প্লেচটোত বহুত এটা সুন্দৰময় এটা পৰিৱেশ হয় আহি চাব
ভিডিঅ'টো আকাশী গংগাৰ পৰা সমাপ্ত কৰিছোঁ আৰু অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোকক আকৌ পাম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি সহায় দিব বুলি আপোনালোকৰ মাজত আশা কৰিলোঁ